নমস্কাৰ, মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা। আজি এটা নতুন বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। চাওক, এই ইণ্টাৰমিটেণ্ট ফাষ্টিং বস্তুটো বহুতেই গম পায়, বহুত পপুলাৰ হৈ পৰিছে বৰ্তমান সময়ত। আমি বহুতে ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰোঁ যাতে আমি ওজনটো কমাব পাৰোঁ, আমি হৃদৰোগৰ পৰা যাতে বাচিব পাৰোঁ, এনেকুৱা ধৰণৰ কিছুমান চিন্তাধাৰা আমাৰ বহুত বেছি পপুলাৰ হৈ পৰিছে। এতিয়া ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ ওপৰত শ্বৰ্ট টাৰ্ম বেনিফিট কি আছে আৰু লং টাৰ্ম বেনিফিট কি আছে, নে লং টাৰ্ম কিবা ছাইড এফেক্ট আছে, সেইটোৱে কথাটো এতিয়া ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাওক। ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ ওপৰত হাৰ্টত কিবা প্ৰভাৱ পৰে নে ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ কাৰণে হাৰ্টৰ ৰোগটো বাঢ়ে, তো সকলোবোৰ এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। বহুত বেছি গুৰুত্বপূৰ্ণ হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই ভিডিঅ'টো। আহক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। চাওক, ইণ্টাৰমিটেণ্ট ফাষ্টিংটো কি হয়? বৰ্তমান সময়ত আমাৰ সকলোৰে মাজত ইণ্টাৰমিটেণ্ট ফাষ্টিং বহুত বেছি পপুলাৰ হৈ পৰিছে। ইণ্টাৰমিটেণ্ট ফাষ্টিং মানে দিনৰ 24 ঘণ্টা দুটা পাৰ্টত আমি ডিভাইড কৰোঁ। এটা হ'ল 16 ঘণ্টা, এটা হ'ল 8 ঘণ্টা। 8 ঘণ্টাৰ ভিতৰত আমি দিনটোৰ ভিতৰত যি খাওঁ 8 ঘণ্টাৰ ভিতৰত খাওঁ, আৰু 16 ঘণ্টা আমি ফাষ্টিং কৰোঁ, মানে একো নোখোৱাকৈ থাকোঁ। সেইটো সময়ত আমি পানী খাব পাৰোঁ, গ্ৰীণ টি খাব পাৰোঁ, ৰেড টি খাব পাৰোঁ, এনেকুৱা ধৰণৰ বস্তুহে খাব পাৰোঁ। বাকী টোটেল ফাষ্টিং আমি কৰিব লাগে সেই 16 ঘণ্টা, 8 ঘণ্টাহে আমি খাব পাৰোঁ। এইটো হ'ল ইণ্টাৰমিটেণ্ট ফাষ্টিং। আগতে ইণ্টাৰমিটেণ্ট ফাষ্টিংটো বহুত বেছি পপুলাৰ কিয় হৈ পৰিছে? কাৰণ ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিলে আমাৰ ওজনটো কমে, সঁচাকৈ কমে। সেইটো হ'ল শ্বৰ্ট টাৰ্ম বেনিফিট, আমাৰ ওজনটো কমিব পাৰে অলপ। আৰু আগতে যিটো চিন্তাধাৰা আছিলে, যিটো ৰিচাৰ্চ আছিলে, সেইটো হ'ল ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ দ্বাৰা আমাৰ হৃদৰোগৰ পৰা আমি বাচিব পাৰোঁ। হৃদৰোগৰ যিটো চান্স থাকে, যিটো এটা প্ৰবেবিলিটি থাকে, সেইটো নৰ্মেল মানুহতকৈ ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰা মানুহৰ চান্সটো কমি যায় বুলি কোৱা হৈছিলে আগতে। সেইকাৰণে বহুত বেছি পপুলাৰ হৈ পৰিছে ইণ্টাৰমিটেণ্ট ফাষ্টিং, বহুতে কৰিছিলে। কিন্তু এতিয়া ৰিচেণ্ট এটা ৰিচাৰ্চ আহি পৰিছে, কাৰণ মেডিকেল চায়েন্সটো গোটেই ৰিচাৰ্চ। এনেকুৱা নহয় 5 বছৰ আগত কোৱা বস্তুটো এতিয়াও যে সত্য হ'ব। ডেইলি নতুন নতুন ৰিচাৰ্চ আহি পৰিছে, ডেইলি নতুন নতুন বস্তু আহি পৰিছে। সেইকাৰণে 5 বছৰ আগত কোৱা বস্তুটো আজি সত্য নহ'বও পাৰে। সেইকাৰণে ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ ওপৰতো এটা ৰিচাৰ্চ হৈছিলে, লং টাৰ্ম এটা ৰিচাৰ্চ হৈছিলে। 8 বছৰৰ পৰা 17 বছৰলৈকে যি 20,000 মানুহক ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ এই ৰিচাৰ্চটোত ফ'ল' আপ কৰিছিলে। মানে তেওঁলোকে কি কি খাইছে নাখাইছে, কেনেকুৱা ধৰণৰ ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ কাৰণে হাৰ্টত প্ৰভাৱ পৰিছে, ৱেট লছ হৈছে, সকলোবোৰ এই ৰিচাৰ্চটোত সন্নিৱিষ্ট কৰিছিলে। সকলোবোৰ এই ৰিচাৰ্চটোত চাইছিলে কিমানখিনি হাৰ্টত প্ৰভাৱ পৰিছে নপৰিছে। তো এই ৰিচাৰ্চটোত পোৱা গৈছে যে শ্বৰ্ট টাৰ্ম বেনিফিট ইণ্টাৰমিটেণ্ট ফাষ্টিঙত নিশ্চয় পাব পাৰি। ৱেট লছ হ'ব পাৰি, কিছুমান শ্বৰ্ট টাৰ্ম বেনিফিট পাব পাৰি, ৱেটটো কমিব, অলপ চেল্ফ ৱেলবিং লাগিব। কিন্তু লং টাৰ্ম কিছুমান বহুত বেছি ছাইড এফেক্ট আছে ইণ্টাৰমিটেণ্ট ফাষ্টিঙত। ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ কাৰণে 91% হাৰ্টৰ বেমাৰ হোৱা ৰিস্কটো বহুত বেছি বাঢ়ি যায়, 91% বাঢ়ি যায় নৰ্মেল মানুহতকৈ। আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ কাৰণে হাৰ্ট এটেক হ'ব পাৰে। লং টাৰ্ম যদি আমি ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰোঁ, হাৰ্ট এটেক হ'ব পাৰে, ষ্ট্ৰ'ক হ'ব পাৰে। আৰু হাৰ্টৰ বেমাৰ আৰু ষ্ট্ৰ'কৰ চান্সটো ইণ্টাৰমিটেণ্ট ফাষ্টিং যদি বহুত লং টাৰ্ম আমি কৰোঁ, বহুত বছৰ আমি ফ'ল' কৰোঁ, তেতিয়া হাৰ্টৰ ৰিস্কটো বাঢ়ি যায়, ষ্ট্ৰ'ক হোৱাৰ ৰিস্কটো বাঢ়ি যায়। আৰু কিছুমান শ্বৰ্ট টাৰ্ম ছাইড এফেক্ট ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ কাৰণে হৈছে আমাৰ মূৰ বিষাব পাৰে, আমাৰ সন্মুখত মূৰ বিষাব পাৰে, আমাৰ গাটো দুৰ্বল লাগিব পাৰে, গেষ্ট্ৰাইটিছৰ প্ৰব্লেম হ'ব পাৰে। এইবোৰ কিছুমান শ্বৰ্ট টাৰ্ম ছাইড এফেক্ট। কিন্তু লং টাৰ্ম ছাইড এফেক্টৰ কাৰণে ইণ্টাৰমিটেণ্ট ফাষ্টিংটো এভইড কৰিলে ভাল হয়। মোৰ ৰায়টো হৈছে ইণ্টাৰমিটেণ্ট ফাষ্টিং পাৰিলে এভইড কৰক। ডেইলি 3 বাৰেই খাওক, কিন্তু কমকৈ খাওঁ। আমি জেনেৰেলি বহুত বেছি খাই দিওঁ, কাৰণ আমি কনচিয়াছ নহয় কিমান খাইছোঁ।
আমি খাওঁতে মোবাইল ইউজ কৰি থাকোঁ বা কিবা ভাবি থাকোঁ বা আমি নভবাকৈ বহুত বস্তু বহুতখিনি আমি ভাত তেনেকৈ আমি খাই দিওঁ, সেইকাৰণে বহুত বেছি খোৱা যায়, সেই তেনেকৈ আমাৰ ৱেটটো বাঢ়ি যায়। আমি যদি কনচিয়াছ হৈ খাওঁ আমি কিমান খাইছোঁ, আমি যদি সেলফ মোটিভেট হওঁ আজি ইমানখিনি খাম বা ইমানখিনি খাম, আমি যদি চুবাই খাই থাকোঁ, আমি বহুতে কি কৰোঁ আমি নুচুবোৱাকৈ খানাটো খাই দিওঁ। আমি যদি চুবাই খাওঁ, এইটো কোৱা হয় যে আগৰ দিনত কোৱা হৈছিলে 32 টাইমছ আমি চুবাব লাগে। আমি সেইটো একমাত্ৰ চাইণ্টিফিক এক্সপ্লেনেশ্যন হ'ল আমি যদি 32 টাইমছ চুবাই খাওঁ, আমি যদি চুবাই খাই থাকোঁ, আমি কনচিয়াছ হ'ম আমি কিমান খাইছোঁ, তেতিয়া আমাৰ পেট ভৰিবলৈ যিমানখিনি খাব লাগে সিমানখিনিহে খাম। আমি জেনেৰেলি কি কৰোঁ, পেট ভৰাৰ পিছতো বস্তু এটা ভাল লাগিলে খাই থাকোঁ, মনটো যদি খাবলৈ মন যায় আমি মন ভৰিবলৈহে মেইনলি খাই থাকোঁ, সেইকাৰণে আমি বহুত বেছি খাই দিওঁ আৰু সেইকাৰণে আমাৰ ৱেটটো বহুত বেছি বাঢ়ি যায়। আমি যদি কনচিয়াছলি খাই থাকোঁ, আমি যদি ভালকৈ চুবাই খাই থাকোঁ, তেতিয়া আমি যিমান খাওঁ আমাৰ খোৱা পৰিমাণটো আগতকৈ কম হ'ব আৰু তেনেকৈ আমি 3 বাৰ খায়ো আমাৰ কেলৰি ইনটেকটো আমি যিমান খাব লাগে আমি সিমানখিনিহে খাম, আমাৰ ৱেটটো তেনেকৈ কমি থাকিব আৰু হাৰ্টৰ ৰিস্কটো বাঢ়ি নাযাব। সেইকাৰণে এটা হেল্থি লাইফ মেইনটেইন কৰিবৰ কাৰণে আমি 3 বাৰ খাব লাগিব, কনচিয়াছ হৈ খাব লাগিব আৰু যিমানখিনি আমাক প্ৰয়োজন সেইখিনিহে খাব লাগিব। আৰু জাংক ফুড ভজা মেলা বস্তু বাহিৰৰ ৰ'ড ছাইড ষ্টলৰ বস্তু সেইখিনি এভইড কৰিব লাগিব, যাতে আমি ট্ৰেন্স ফেট আমাৰ কেলৰি ইনটেকটো বাঢ়ি নাযায়। কাৰণ ফাষ্ট ফুডত অলপ বস্তুতে কেলৰি বহুত বেছি থাকে, সোনকালে আমাৰ ডাইজেষ্টও হৈ যায়, সোনকালে ভোকো লাগে, সেইকাৰণে কেলৰি ইনটেকটো বহুত বেছি বাঢ়ি যায়। আমি এটা হেল্থি লাইফষ্টাইল মেইনটেইন কৰিবৰ কাৰণে ডেইলি অলপমান এক্সাৰচাইজ কৰিব লাগিব, অলপ মেডিটেট কৰিব লাগিব, যাতে আমাৰ মাইণ্ডটোও ফ্ৰেছ হৈ থাকক, আমাৰ ফিজিকেলিও এক্টিভ হৈ থাকোঁ। আৰু খোৱা বোৱাটো দিনত 3 বাৰেই খাব লাগিব, কিন্তু কনচিয়াছ হৈ ভালকৈ খাব লাগিব, যাতে আমি পেটহে ভৰে মনটো ভৰিবলৈ যাতে নাখাওঁ। ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ, কিবা যদি আপোনালোকে বুজিব পাৰিছে ভিডিঅ'টোত লাইক কৰি দিব, কমেণ্ট কৰিব কিবা যদি বুজি পোৱা নাই। আৰু মই এই ৰিচাৰ্চটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনে এই ৰিচাৰ্চটো কৰিছে আৰু বহুত বেছি জেনুইন হয় এই ৰিচাৰ্চটো। আপোনালোকে পাৰিলে ইণ্টাৰমিটেণ্ট ফাষ্টিং এভইড কৰক, যাতে লং টাৰ্ম আমাৰ হাৰ্টৰ প্ৰব্লেমটো বাঢ়ি নাযায়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ।